হয় বন্ধুসকল, আজি মাঘ বিহু আৰু এতিয়া মাঘ বিহুত আজি মাঘৰ 1 তাৰিখ। গতিকে মই আছোঁ পথাৰৰ মাজত, আপোনালোকে চাব পাৰিব পথাৰৰ মাজত আছোঁ। আৰু মই আপোনালোকক ভেলাঘৰলৈ যাম, বহুত মন্দিৰৰ ফুৰিলোঁ, মন্দিৰৰ ভিডিঅ' আপোনালোকক দিম। যিহেতু মোৰ ব্লগ চেনেল হয়, এইটো ছাবস্ক্ৰাইব কৰিব মোৰ নতুন চেনেলটো। এতিয়া মই পথাৰৰ মাজত আপোনাক বহুত ভেলাঘৰৰ দেখাম আপোনালোকক। মই আহোঁতে এইটো পুলিচ চেছে হ'ল চাওক, এইখন টাইটানিক, ভালদৰে চাই লওক। আৰু এটা এডভাৰটাইজমেণ্টৰ বাবে মোক কৰিছোঁ। এডভাৰটাইজটো এইটোৱেই যে এইটো চাইনবোৰ্ডখন ভালদৰে চাই লওক। বালি কালী মন্দিৰ নিৰ্মাণৰ সাহায্যাৰ্থে অসমীয়া কথাছবি প্ৰদৰ্শন স্থান বালি কালী মন্দিৰ প্ৰাংগণ, তাৰিখ 18 আৰু 19 জানুৱাৰী 2020 চন। নলবাৰী জিলাৰ বালি কালী মন্দিৰত হ'ব এইখন ৰত্নাকৰ কথাছবি। 18 আৰু 19 জানুৱাৰী। টিকট কাটিব নালাগে আৰু চাব আহিব পাৰিব আপোনালোকেও। এনে আৰু টাইটানিকৰ দুৱাৰমুখত বহি লৈছোঁ মই, চাওক এয়া বহি লৈছোঁ মই। আৰু আপোনালোকৰ বহুত কথা এতিয়া মই বহি বহি কম, চাই থাকিব যে আজি মাঘৰ 1 তাৰিখ, মাঘ বিহু। আমাৰ বিহু তিনিটি, মাঘ বিহু, বহাগ বিহু আৰু কাতি বিহু। অসমৰ বিভিন্ন ঠাইত বিভিন্ন ধৰণে মেজি বা ভেলাঘৰ বনোৱা হয়। আৰু নলবাৰী জিলাৰ বালিগাঁৱত বনাইছে বগীবিল, যোৱাবাৰ বনাইছিল, এইবাৰ বনাইছে এওঁলোকে টাইটানিক। আমি জানিব পোৱাত ইয়াত টাইটানিকখনত 200 মান বা খৰচ হৈছে। প্ৰায় 12-14জন মান মানুহে অহৰহ কাম কৰিছে দিনে নিশাই। 100 ফুট মান বহল হ'ব আৰু থিয়টো 30 ফুট। 5 মহলীয়া এইখন টাইটানিক। এইখন টাইটানিক চাবলৈ বহু দূৰ দূৰণিৰ পৰা মানুহ আহিছে, যেনে পাঠশালা, টিহু, নলবাৰী হওক বা গুৱাহাটীৰ পৰা বহুত মানুহ চাবলৈ আহিছে। এখন এটা আকৰ্ষণীয় কেন্দ্ৰবিন্দু হৈ পৰিছে এইখন টাইটানিকখন। আৰু মই এইটো ভিডিঅ'তে আপোনালোকক ৰাতিৰ দৃশ্য এটা দেখুৱাম। আপোনালোকে চাব, ৰাতিৰ দৃশ্যটো হুবহু টাইটানিক যেন লাগে। এইখন টাইটানিক হুবহু টাইটানিক যেন লাগে। আৰু মোৰ পিকচাৰটো সিমান এটা ঠিক হোৱা নাই, কাৰণ মই মোবাইলেৰে কৰিছোঁ আৰু মোবাইলৰ কেমেৰাটো সিমান এটা ঠিক নহয়। ৰেডমি ফোন হয়, কিন্তু সিমান এটা ঠিক নহয়। আৰু মই আনিম, কেমেৰা আনিম। আপোনালোকে মোৰ চেনেলটো আপোনালোকে চাই থাকিব, যিহেতু নতুন চেনেল হয় সেইকাৰণে অলপ কষ্ট কৰিব লাগিব, কিন্তু চাই থাকিব মোৰ চেনেলটো। ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, বেল আইকন বাটনটো টিপি দিব, যাতে মোৰ দিয়া ভিডিঅ'বিলাক আপোনালোকে আগতীয়াকৈ পায়। Ni ba kaso? এবার খাওয়ার উদ্বোধন আৰু গৱেষণা প্ৰতিষ্ঠান মই এই সমন্বয় জানাবলৈ অনুৰোধ জানাইছোঁ আমাৰ গণেশ বৰ্মন, লগতে নীলেশ বৰ্মন দেৱক গোলাম গামোচা, লগতে গোলাম এইখানে অধিকাৰী আৰম্ভ কৰিছে। আমি সকলোৱে সহযোগিতা কৰা উচিত। এই আপোনালোকে সকলো